চিঠিৰ ঠিকনা প্ৰিয় বান্ধৱী। তুমি বাৰু ভালে আছানে প্ৰিয় বান্ধৱী মোৰ? তোমাৰ মৰমত সজল চকুযোৰে মোক হৰি নিয়া চহৰখন ধুমুহাই ধ্বংস কৰা দিন ধৰি মই নিঃসংগ, হয়তো তুমিও নিঃসংগ। তোমাৰ বাৰু মনত পৰেনে দুটা শান্তময় প্ৰাণ আৰু দুখৰ মৃতদেহত একুৰা প্ৰকাণ্ড জুইৰ শেকত কি যে অপাৰ শান্তি। জীৱন উপন্যাসৰ ৰূহ বাস্তৱক জ্বলাই দিয়া আমাৰ গভীৰ নিশাৰ বাৰ্তালাপবোৰ তোমাৰ বাৰু মনত আছেনে? তোমাৰ চুলিৰ মেঘত এজাক বৰষুণ আছিল, সুখৰ বৰষুণ। মাজে মাজে তোমাৰ হাঁহিৰ গাজনি আৰু মোৰ বুকুলৈ সৰি পৰিছিল তোমাৰ সমস্ত মৰম। তুমি বাৰু সেই বিনীন্দ্ৰ মধুৰ নিশাবোৰ আকৌ বিচাৰানে? কি যে ৰহণ লগাকৈ ওলমাই লৈছিলোঁ দুটা বেলি আৰু জোন। তোমাৰ কোমল নখেৰে মোৰ বুকুত আঁচুৰি বোৱাই আনিছিলোঁ এখন কল্পনাৰ নৈ। তুমি জলপৰি আছিলা, নদীখন মোৰ আছিল। হেৰা মনত পৰে, মোৰ মনত পৰে, হয়তো কেতিয়াবা তোমাৰো মনত পৰে। বুকুত আজি বাৰ্তালাপৰ দুৰ্বাৰ আহ্বান, কিন্তু বুকুৰ প্ৰতিটো আহ্বান জানো মানুহে পূৰাব পাৰে যদিহে নাথাকে দুয়ো পক্ষৰ সঁহাৰি। বিনীন্দ্ৰ নিশা, বিষাদৰ নিশা, বুকুত বাজে মাত্ৰ বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে ভাই কাকো নাপাই। বিষাদ বেদনাই নিজান ৰাতি বন্ধ কোঠাত নীৰৱে জ্বলে মোৰ বুকুৰ মঙহ। বিৰহৰ জুইত মন পাগল হৈ ছটফটাই, অনুভূতিৰ কল্প চিগাৰেটৰ ধোঁৱা হৈ বতাহত নাচে। অনুভৱৰ উপন্যাসে অতীত অতীত বুলি চিঞৰি পিতাৰে চকুৰ পৰ্দাৰ ফাকেৰে বিষাদ বৈ আহে নিজৰাৰ দৰেই নিশব্দে, কোমল বুকুৱেদি সুৰা বৈ যোৱা পুৰণিৰ দৰে। বিচ্ছেদৰ জুই মহাসংহাৰী, ই সংহাৰ কৰিব পাৰে কাৰোবাৰ আত্মাক, শান্তিক, অনুভৱক। মূৰ্ছা যোৱাব পাৰে প্ৰেম, মৰম, অনুভূতি, আৰু উঠি উঠি জ্বলি জ্বলাই নিঃশেষ কৰিব পাৰে আশা, আকাংক্ষা, বিশ্বাস সকলো। অথচ সূৰ্য উদয় হ'লে অস্ত যায়, সেয়া জানিও আমি সম্পৰ্ক কৰোঁ। বুজাবও নোৱাৰোঁ, ক'বও নোৱাৰোঁ, আজি মই এটা কলমৰ দৰে, প্ৰাণ থাকিও নিষ্প্ৰাণ। আজি সুখৰ দীপ নজ্বলে মোৰ চহৰত, ধুমুহাৰ কোবত। এঙেৰুৱা মেঘৰ হুংকাৰ যোনেও মানিলে হাৰ, বুকুৱে কান্দে মাথো নাই তুমি কাষত তথাপি আছা। কোনে জানে তোমাৰে
আচলতে জীৱন যাত্ৰা পথৰ সকলো সহযাত্ৰীহে মাথো কোনো কেতিয়াও কাৰোৰে চিৰলগৰী নহয়। অপ্ৰিয় যদিও এয়াই সত্য। বাটে বাটে সিঁচি যাওঁ সুখ দুখ হাঁহি কান্দোন ৰং সকলোবোৰ। আৰু এসময়ত সহযাত্ৰীয়ে মেলানি মাগে মাথো থাকি যায় তেওঁৰ সৈতে কটোৱা সময়ৰ মধুৰ স্মৃতিবোৰ। তুমি মাথো সদায় ভালে থাকা প্ৰিয় বান্ধৱী মোৰ। জীৱনৰ যিকোনো সমস্যাতে তোমাক নিজৰ প্ৰাণ দি হ'লেও উদ্ধাৰ কৰি যাম। এই প্ৰতিশ্ৰুতি তুমি নিবিচাৰিলেও মই সদায় দি যাম একপক্ষীয়ভাৱে। এতিয়া আকৌ আগৰ সেই দিনবোৰ ঘূৰাই পোৱাৰ মোৰ কোনো আশা আকাংক্ষা নাই, পোৱাৰ কোনো অৱকাশো নাই। তথাপিও জানা, তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলিমে। মোৰ বেবেৰিবাং কথাবোৰ সামৰিছোঁ। শেষত এটাই অনুৰোধ, ছায়া হৈ